মেগীৰ পেকেট হাতত লৈ গৈছিলোঁ মই বাটলৈ। মেগীৰ পেকেট হাতত লৈ গৈছিলোঁ মই বাটলৈ। সেইবাবে মই আহিলোঁ আমাৰ ঘৰত উভতি লৈ। নাকি নহ'ল, অলপ গণ্ডগোল হ'ল। পেটুলাই মাছ বাচি আছে, দেখিছেনে নাই? আমি মাছ মাংস ছাড়া ভাতে নাখাওঁ। তো মাছ মাংস ছাড়াতো আমি নাখাওঁৱে, কিয়নো ভাত খাবই নোৱাৰোঁ আমি মাছ মাংস ছাড়া। এতিয়া পেটুলাই মানে মাছটো বাচি আছে। তাৰ আজি কি মাছ এইটো মোৰ নাম নাজানো, আপোনালোকে কওক। যদি নাম জানে কমেণ্ট কৰি জনাই দিব এইটো মাছৰ কি নাম। তলত আৰু সৰু সৰু মাছ আছে, তো সেই মাছবিলাক মানে পানীৰ তলত আছে। আৰু পেটুলাই মেগী খাব, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। মোৰ লগত অলপ ফায়াৰ হৈছিলে, সেইবাবে মই এতিয়া মেগী আনি দিছোঁ তাক, সি বনাই খাব। বাকী আৰু একো নাই। আমি যে এতিয়া মই যে দেখাইছোঁ এই জেগাটো, আমি এতিয়া আছোঁ শিলচৰ। শিলচৰ বুলি ক'লেই আমাৰ শিলচৰ নহয়, মানে মেইন শিলচৰ নহয়। আমি আছোঁ একদম লালা। আমি আছোঁ লালাত, মানে এইটো লালা জেগাটোৰ নাম লালা হয়, শিলচৰত হয়। তো হেল্ল' হোৱাটছআপ গাইজ এণ্ড ৱেলকাম টু মাই চেনেল নিশা ব্লগ। আমি আহি পাইছোঁ শিলচৰ, আৰু এইটো যে আহি পাইছোঁ আমি, মানে জেগাটোৰ নাম হ'ল লালা। আৰু এইখিনি জেগাটোৰ নাম লালা হয়, মানে মেইন শিলচৰত নহয়। তো আমি লালা আছোঁ এতিয়া। আৰু আজি আমাৰ অলপ হোম টুৰ দেখাম মানে কেনেকা হোম টুৰটো নহয়, টেণ্টৰ। মই কৈছিলোঁ না এটা ভিডিঅ'ত টেণ্টৰ দেখাম। মানুহে হোম টুৰ দেখায়, আমি টেণ্টৰ দেখাম। পেটুলা আছে এইফালে, পেটুলা বনাই আছে এতিয়া। মানে এতিয়া আমি চব্জি আনিলোঁ, মই বজাৰত গৈছিলোঁ। আৰু এইফালে মটৰ আৰু বিলাহী দিছে, বঢ়িয়া কৰি বনাব মানে সি মেগী খাব, সেইবাবে বঢ়িয়া কৰি বনাই আছে। আৰু এইফালে যে মই মাছটো যে আনিলোঁ, ধুনীয়া মাছ, মানে খাবলৈ বিৰাট ভাল। সৰু সৰু মাছ, টেঙৰা মাছ। আৰু সেইটো মাছ, এইটো কি হয়, আমি ঘৰুৱা ভাষাত ফৈলা মাছ বুলি কওঁ। আপোনালোকে কি কয় নাজানো মই, তো কমেণ্ট কৰি জনাই দিব আপোনালোকে কি কয়। তো এতিয়া এইটো বনাব, আগতে সি মেগীটো খাই ল'ব। মেগীটো খাই লোৱাৰ পিছত আকৌ সি মানে হেৰি কৰিব, কি বুলি কয়, সেই মাছ বনাব। তো আমাৰ টেণ্টৰটো আজি অলপ দেখাওঁ। এই ইয়াৰ পৰা ষ্টাৰ্টটো দিওঁ নে সেইফালৰ পৰা ষ্টাৰ্টটো দিওঁ? ইয়াৰ পৰা ষ্টাৰ্ট দিওঁ। প্ৰথমতে আমাৰ এইটো এটা আছে, এইটো মানে চাউল ৰখা হয় ইয়াত, চাউল। তাৰপিছতে এইখিনিতে এটা আছে টিফিন বাতি, লগতে এইফালে মানে সেই তেল চেলৰ সেইবিলাক মানে থৈ দিয়া আছে। বাকী গেছটো আমাৰ ছিংগেল চোলা হয়, এইটো ছিংগেল চোলা। আৰু টেংকিটো আছে ইয়াতে, এইটো গেছৰ টেংকিটো হয়। গেছটো পূৰা সম্পূৰ্ণ ভৰোৱা আছে, মানে লোড আছে, ফুল টেংকি আছে। আৰু পেটুলাই ইয়াতে থিয় হৈ মানে সদায় বনায়, আজি নহয় সদায় বনায়। আৰু আমাৰ এইটো টেণ্টটোতো চিনিয়ে পাইছে, একে কালাৰ, সেইটোৱে টেণ্ট। আৰু এইফালে আমাৰ এইটো থাকে ইয়াত ড্ৰাম, পানীৰ ড্ৰাম। তো এইটো থাকিবই, সদায় থাকে আমাৰ। এইটো মানে এইবাৰ কিনি আনিছোঁ, নতুন কিনি আছোঁ। আগৰটো মানে অলপ বেয়া হৈ গ'ল, ফাটি গ'ল, সেইটো আছে বাহিৰত দেখিবলৈ পাইছে। তো এইটো নতুন আনিছোঁ আকৌ। তাৰপিছতে মোৰ এইটো ফেভাৰেট বটল, এইটোত মই সদায় পানী খাওঁ। আৰু সেইটো এটা ডাঙৰ বটল ৰখা আছে। আমাৰ বাচনখিনি মানে এইটো বাচনৰ টেবুল, সম্পূৰ্ণ এইটো কিটচেনৰ টেবুল আৰু কি। কিটচেন বুলি ক'লে এটাই ৰুম না ইয়াতে আৰু ক'ত কিটচেন হ'ব। আৰু তলত এইফালে মানে চব্জিৰ আলু কিবা কিবি যিমান বস্তু আছে তলত ইয়াত ৰখা হয় চব্জিৰ। আৰু এইফালে ধনিয়া চনিয়া কিবা কিবি শুকান জলকীয়া, পিঁয়াজ টিয়াজ, ধনিয়া চনিয়া আছে, কেঁচা মটৰ। বাকী এইটো আৰু ফেনো ৰখা আছে। এতিয়াতো ঠাণ্ডা দিন, এতিয়া ইউজ নকৰোঁ। এতিয়া এইটো মানে ফেনটো আমাৰ লাগে আৰু কি। এতিয়া লেতেৰা হৈ আছে, যেতিয়া আমাৰ ব্যৱহাৰ কৰোঁ চাফা চুফা কৰি ফেনটো লগাই লওঁ। বাকী আৰু এটা আমাৰ আছে, এইটো ড্ৰামত মানে যেতিয়া আমি ক'ৰবাত মানে ইয়াৰ পৰা আৰু বেলেগ জেগাত যাম না, তেতিয়া সম্পূৰ্ণ বাচন বৰ্তন এইটো ড্ৰামতে সোমাই লৈ যাওঁ। আৰু বাকী এনে থাকে, এনে পানীও ভৰাই থওঁ কেতিয়াবা, সেইটোৱে। বাকী আৰু এইফালে এটা বেগ আছে। বেগটো মানে আমাৰ যিবিলাক কাপোৰ মানে আমি ইউজ কৰোঁ সেইটো বেগত থাকে। ফাটি গ'ল অৱশ্যে, বেগ এটা ল'ব লাগে নতুন, তো এইটো বেগত থাকে। আৰু ইয়াত আমাৰ মানে যেতিয়া আমি বেলেগ জেগাত যাওঁ সম্পূৰ্ণ কাপোৰ সোমাই লৈ যাওঁ আমি। আৰু এতিয়া যে আছোঁ আমি, যেতিয়া আমি ইয়াতে থাকোঁ, মানে আহি কিনে বেলেগ জেগাত গ'লোঁ বা ইয়াতে আহিলোঁ, তেতিয়া এইটো ইয়াতে আমাৰ এনেকৈ বান্ধি দিয়ে, কাপোৰবিলাক ইয়াতে থৈ দিয়া হয়। আৰু এইটো ৰছীটো এনেকৈ মানে কাপোৰ আমাৰ থৈ দিয়া হয় মাজত। তাৰপিছতে আহিল আপোনাৰ বিচনাখন আমাৰ এইখন হয়, মানে এইটো বিচনা হয়। বিচনাত কম্বলো আছে, আৰু তলতো কম্বল পাৰি দিছোঁ, হেভি পূৰা। সেয়া ব্লেংকেট পাৰি দিছোঁ, টচক পাৰি দিছোঁ। আৰু বাকী আমাৰ যে এইটো মানে খাটটো, মানে বিচনাটোৰ ষ্টেণ্ড বুলি ক'লে লোহাৰ ষ্টেণ্ড আছে। এইটো হয় লোহাৰ ষ্টেণ্ড,
এইটো লোহাৰ ষ্টেণ্ড বনোৱা আছে দুইফালে দুটা এই দেখিবলৈ পাইছে তো এনেকৈ অলপ বিচনাটো হয় আৰু মুচৰিটো আমি সেই আমাৰ এই টেনৰ পৰা ইয়াতে বান্ধি এনেকৈ মানে থৈ দিছোঁ বাকী আৰু লাইন লগোৱা আছে লাইনটো হ'ল লাইনটো এইটো লাইট ইয়াতে লাইট লগাইছোঁ হোল্ডাৰ আৰু এনেকৈ তাৰটো আহি আমাৰ এই বিচনাৰ ওচৰতে মানে বৰ্ডটো লগাই লৈছোঁ বিচনাৰ ওচৰত আৰু এতিয়া মোৰ অলপ ছেটআপটো দেখাওঁ ছেটআপ বুলি ক'লে মোৰ এটা আছে সৰু এইটো মই অনলাইন পাৰচেছ কৰিছোঁ ট্ৰাইপড এটা লৈছোঁ ট্ৰাইপডটো দি মাজে মাজে ভিডিঅ' বনাওঁ আৰু এইফালে মোৰ ড্ৰেছ আছে মোৰ ড্ৰেছ মই খেল কৰা মোৰ খেল যদি চাব বিচাৰা কমেণ্ট কৰি জনাই দিব মই ভিডিঅ' বনাই এটা পঠাই দিম তাৰপিছতে এইবিলাক এইটো পেটুলাৰ হয় এইটো মোৰ হয় ব্ৰাছ আৰু বাকী এইটো পেটুলাৰ এইটো খেলা কৰা কাপ হয় যদি খেল চাব বিচৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব আপোনালোকক দেখাই দিম বাকী আৰু এইফালে পেটুলাৰ মেকআপ বস্তুবিলাক আছে মেকআপৰ কিবা কিবি এইটো তেল চেল হাবি যাবি আৰু কি কিবা আছে আৰু তো এইবিলাকে জাবৰা বস্তু আছে ইয়াত কিছুমান আৰু এইবিলাক খেলৰ বস্তু হয় এইটো হ'ল মোৰ খেলৰ বস্তু এইটো দিয়ে মই খেল কৰোঁ তো বাকী এইখিনি আমাৰ টেণ্টটোৰ অলপ আছিল আৰু এইটো আমাৰ পাহাৰীয়া ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে যাই চাই লওক মই অলপমান ভিডিঅ'টোৰ ক্লিপ লগাই দিলোঁ তো ডিছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংকটো দিয়া আছে যাই চাই লওক আজিৰ কাৰণে এইখিনি আছিল বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত